Hello friends, welcome back to my YouTube channel Fooding Adda. আৰু মই প্ৰাঞ্জল আজি এটা নতুন ৰেচিপি লৈ আহিছো তো হেডিংত তো দেখা পাইছে কি বনাম সো চাই থাকক শেষলৈকে ভিডিওটো আৰু আপোনালোকেও বনাব ট্ৰাই কৰিব বহুত টেস্টি ৰেচিপি হয় আৰু চাওক কেনেকৈ বনাও প্ৰসেসটো ভিডিওটো শেষলৈকে চাওক আজি স্পেশাল খানা বনাই আছো মাছৰ ভাপা আৰু মাছৰ ভাপা বনোৱাৰ কাৰণে মই লৈছো কাটলা মাছ লৈছো 4 পিস মানে 200 গ্ৰাম আৰু ইফালে লৈছো মই নহৰু পেষ্ট কাটি লোৱা পিয়াজ এটা আদাৰ পেষ্ট আৰু ইফালে পোsto দানা আৰু xoriohৰ পেষ্ট লগতে ইফালে আছে কেঁচা জলকীয়া নিমখ হালধি গুড়া আৰু জলকীয়া গুড়া তো মই আপোনালোকক দেখাই দিম কেনেকৈ বনাব লাগে মাছৰ ভাপা আপোনালোকে ভিডিওটো চাই থাকক শেষলৈকে প্ৰথমতে মই কেৰাহীত অকণমান তেল দি তেলখিনি গৰম হ'বলৈ দিম কাৰণ পিয়াজ আৰু আদা নহৰু পেষ্টখিনি ভালকৈ ভাজি ল'ব লাগিব তেলখিনি গৰম হৈ আহিছে আমাৰ আৰু গৰম হোৱাৰ লগে লগে মই ইয়াতে দি দিম পিয়াজখিনি দিয়াৰ পিছত মই এইখিনি অকণমান ভালকৈ লাৰি দিম আৰু এতিয়া মই ইয়াত দি দিম নহৰু পেষ্ট আৰু আদাৰ পেষ্ট এতিয়া আপুনি এইখিনি ভালকৈ মিক্স কৰি ল'ব আপোনালোকে পিছতে মিক্স কৰিব মই এতিয়া এইটো ভালকৈ মিক্স কৰি লৈ আছোঁ চাই লওক এতিয়া মই ইয়াত দিম নিমখ দিলোঁ তাৰপিছত দিম হালধি গুড়া আৰু তাৰপিছত মই দিম ইয়াতে জলকীয়া গুড়া এইখিনি দিয়াৰ পিছত মই এইখিনি ভালকৈ মিক্স কৰি ল'ম মোৰ মছলাখিনি ভাজা হৈ গৈছে আৰু এনেকৈ পিয়াজ আৰু আদা নহৰু পেষ্টখিনি ভাজি দিলে মাছৰ যোনটো কেঁচা গোন্ধ আছে সেইটো প্ৰায়ভাগ নাইকিয়া হৈ যায় এতিয়া মই গেছৰ ফ্লেমটো অফ কৰি দিম আৰু মই ভাজি লোৱা মছলাখিনি ঠাণ্ডা হ'বলৈ দিম মছলাখিনি ভাজাৰ পিছত যোনটো পাত্ৰত আপুনি মাছৰ ভাপাখিনি বনাব তাত এনেকৈ দি ল'ব যেনেদৰে মই দি লৈছোঁ মছলাখিনি এটা ধুনীয়া টিফিন এটাত দি দিছোঁ মছলাখিনি দি দিয়াৰ পিছত মই ইয়াত দি দিম পোsto দানা আৰু xoriohৰ পেষ্টখিনি ইয়াতে দি দিম মিক্স কৰি কিনে পেষ্টখিনি মিক্স কৰি দিয়াৰ পিছত যদি আপোনালোকে বনালে ভাবে যে নিমখ কম হ'ব তেন্তে নিমখ আৰু অকণ দি দিব পাৰে ইয়াতে ময়ো ইয়াতে অকণমান নিমখ দি দিম এতিয়া আৰু নিমখখিনি দিয়াৰ পিছত ইয়াতে মাছ কেইটুকুৰা মিক্স কৰি ল'ব তো এতিয়া মই ইয়াতে মাছখিনি মিক্স কৰি ল'ম তাৰপিছত মই ইয়াতে মিঠাতেল দি দিম ওপৰত 2 চামুচমান মই মিঠাতেল দি দিছোঁ ইয়াতে আৰু এতিয়া ইয়াতে ওপৰত দি দিব আপোনালোকে জলকীয়া এতিয়া এইটো ভাপত দিবৰ কাৰণে ৰেডি হৈ গৈছে তো মই এতিয়া কেনেকৈ ভাপত দিম এইটো দেখাই আছোঁ আপোনালোকক ভাপত দিবৰ কাৰণে ঠিক এনেদৰে চচপেন এটাত পানী গৰম হ'বলৈ দিব পানীখিনি ভালকৈ উতলিব দিব পানীখিনি আমাৰ উতল আহিছে তো এতিয়া ইয়াতে মই এটা ষ্টেণ্ড বহাই দিম
যাতে টিফিন বক্সটো ওপৰত বহাই দিব পাৰোঁ। ঠিক এইদৰে মই ষ্টেণ্ড এটা দি দিছোঁ। ষ্টেণ্ডটো চচপেনৰ ভিতৰত দি কিনে ওপৰত টিফিন বক্সটো মই বহাই দিছোঁ। এতিয়া এইটো মই ঢাকি দিম 30 মিনিটৰ কাৰণে। এইটো মই ঢাকি দিছোঁ আৰু গেছৰ ফ্লেমটো আপোনালোকে কমাই দিব আৰু ময়ো কমাই দিম ইয়াতে। গেছৰ ফ্লেমটো মই কমাই দিছোঁ। এতিয়া 30 মিনিটৰ কাৰণে এইটো এনেকৈ বইল হৈ থাকিব দিয়ক। বনাই অকণমান নেচাৰৰ ভিউ দেখালোঁ আপোনালোকক। আকাশখন একদম চাফা হৈ আছে আজি। এডাল আমাৰ ঘৰৰ তামোল গছ এজোপা, বহুত ধুনীয়া। পিছত মই গেছৰ ফ্লেমটো বন্ধ কৰি দিছোঁ আৰু আমাৰ ভাপত দিয়া মাছটো ৰেডি হৈ গৈছে। এতিয়া মই ঠাণ্ডা হ'বলৈ দিছোঁ টিফিনটো, তাৰপিছত খুলি দিছোঁ। বহুত ধুনীয়া কালাৰ এটা আহিছে আৰু এনেকুৱা লাগিছে বহুত টেষ্টি হ'ব খাই কিনে। তো আপোনালোকেও ঘৰত ট্ৰাই কৰিব এনেকৈ বনাই, একদম মজা হৈছে দেখিবলৈ। ৰেডি হৈ গৈছে ভাপত দিয়া কাটলা মাছ। খাবলৈ বহুত টেষ্টি হয় আৰু আশা কৰিছোঁ আপোনালোকেও ভাল পাব। ঘৰত ট্ৰাই কৰক এনেদৰে বনাবলৈ। বহুত ধুনীয়া হৈছে কালাৰটো আৰু খাবলৈও বহুত ভাল হ'ব।